Hello everyone, মোৰ চেনেল Pallavi Lifestyle লৈ আপোনালোক সকলোকে most welcome. আজি হৈছে Sunday আৰু Sunday দিনাখনটো স্পেশাল বনে সকলোৰে ঘৰত আৰু আজি মই আপোনালোকলৈ লৈ আহিছো এখন ভেজ থালি একেবাৰে সিম্পল হয় আৰু সকলোৱে সাকে বনাই এনেদৰে খায়ে কিন্তু মই কেনেদৰে বনাইছো হে আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিলো তেন্তে বলক ষ্টাৰ্ট কৰো আজি মই প্ৰথমতে বনাম পছলাখিনি মই এনেদৰে সৰু সৰুকে কাটি লৈছো আৰু লৈছো অকমান দাইল যিকোনো দাইল লব পাৰে মই লৈছো মগুৰ দাইল আৰু ৰহৰ দাইল আৰু মই লৈছো এটা আলু এনেদৰে কাটি লৈছো মই এটা পিয়াজ তিনটা জলকীয়া মই দীঘলকে কাটি লৈছো এটা বিলাহী আৰু নহৰু আদাৰ পেষ্ট প্ৰথমতে মই তেলখিনি গৰম কৰি লৈছো তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে কেইটামান মিঠি আৰু কেইটামান জিৰা দি দিছো এতিয়া মই ইয়াতে কাটি লোৱা পিয়াজখিনি দি দিছো আৰু কাটি লোৱা জলকীয়া এটা মই ইয়াতে দি দিম আৰু গুটিখিনি ভালদৰে মই অলপ সময়ৰ কাৰণে ভাজি লম এতিয়া মই দিম ইয়াতে 1 চামুচ হালধি আৰু পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লম পিয়াজখিনি গোল্ডেন ব্ৰাউন হৈ গৈছে এতিয়া মই ইয়াতে দিম বিলাহী আৰু লগতে মই 1 চামুচ নহৰু আদাৰ পেষ্ট দিম আৰু অলপ সময়ৰ কাৰণে গুটেই বস্তুখিনি ভালদৰে সিজাই লম এতিয়া মই ইয়াতে দাইলখিনি দি দিম আৰু প্ৰয়োজন অনুসৰি নিমখো দি দিম ইয়াতে আৰু গুটেই বস্তুখিনি ভালদৰে মিক্স কৰি অলপ সময়ৰ কাৰণে সিজাই লম দাইলখিনি অলপ সিজিছে বেছি সিজাব দৰকাৰ নাই এতিয়া এইখিনি সময়তে মই আলু দি দিম আলুখিনি দিয়াৰ পিছত আৰু 3 মিনিটৰ কাৰণে বস্তুখিনি মই সিজাই লম এতিয়া মই পছলাখিনি দি দিম আৰু গুটেখিনি ভালদৰে মিক্স কৰি লম গুটেই বস্তুখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত ঢাকন দি মই আৰু 5 মিনিটৰ কাৰণে সিজাই লম 5 মিনিটৰ পিছত ঢাকন উঠাই মই ইয়াতে দিম অকমান গৰম মছলা আৰু অকমান ধনিয়া পাউডাৰ আৰু মছলাখিনি পছলাত ধুনিয়াকৈ মিক্স কৰি আকৌ 5 মিনিটৰ কাৰণে মই ঢাকন দি সিজাই লম 5 মিনিটৰ পিছত ঢাকন উঠাই মই ইয়াতে পানী দিম পানীটো কিমান দিব হেতু আপোনালোকৰ নিজৰ আন্দাজ অনুসৰি দিব পাৰে পানী দিয়াৰ পিছত ঢাকন দি মই আকৌ 10 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত পছলাখিনি সিজিবলৈ দিম এই আজি মোৰ পছলাৰ ৰেচিপিটো ৰেডি হৈ গল আৰু একেবাৰে হেকত মই ওপৰৰ পৰা ধনিয়া ছটিয়াই দিম আৰু এতিয়া মই নেক্সট বনাম দাইল প্ৰথমতে মই তেল গৰম কৰি লৈছো তাত মই এটা পিয়াজ কাটি দিছো আৰু কেইখিলামান নৰসিংহ পাত দি দিছো আৰু অকনমান হালধি দাইলখিনি মই বইল কৰি অলৰেডি থৈ দিছো আৰু বইল কৰোতেও মই অলপমান হালধি আৰু অকনমান নিমখ দি দিছিলো আৰু মই এতিয়া ইয়াতে দি দিম এটা কাটি লোৱা বিলাহী আৰু 1 চামুচ নহৰু আদাৰ পেষ্ট আৰু গুটেখিনি ভালদৰে মিক্স কৰিম আৰু অকনমান দেৰি কাৰণে সিজাই লম বিলাহীখিনি সিজাৰ পিছত ইয়াতে মই দি দিম এটা কাটি লোৱা জিকা আৰু গুটিখিনি ভালদৰে মিক্স কৰি 2-3 মিনিটৰ কাৰণে জিকাখিনি মই ভাজি লম আৰু মই এতিয়া ইয়াতে সোৱাদ অনুসৰি অলপমান নিমখ দি দিম জিকাখিনি ভালদৰে সিজি গৈছে এতিয়া মই ইয়াতে বইল কৰি থোৱা দাইলখিনি দি দিম আৰু 5-6 মিনিটৰ কাৰণে মই মিডিয়াম ফ্লেমত দি দাইলখিনি উতলিবলৈ দিম আৰু মোৰ দাইলখিনিও অলমোষ্ট ৰেডি হৈ গ'ল আৰু এতিয়া নেক্সট মই ৰেডি কৰিম আলু আৰু তিলৰ এটা পিটিকা প্ৰথমতে মই তিলখিনি ভাজি লম আৰু ভাজি হোৱাৰ পিছত মিহিকৈ মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লম 4টা আলু বইল কৰি মই মিহিমিহিকৈ কাটি ললো তাৰ পিছত মই মিহিকৈ গ্ৰাইণ্ড কৰি লোৱা তিলখিনি ইয়াত দি দিম অলপমান ওপৰৰ পৰা নেমু চেপি দিম সোৱাদ অনুসৰি নিমখ অলপমান তিয়হ সৰু সৰুকৈ কাটি দি দিম হাফ টেবুলস্পুন চিলি ফ্লেক্স দিম এখন তাৱাত মিঠাতেল গৰম কৰি তাতে মই এটা পিয়াজ দিছো আৰু দুটা কাটি লোৱা জলকীয়া অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি লম তাৰ পাছত মই পিটিকাখিনি দি দিম আৰু এতিয়া গুটিখিনি ভালদৰে মিক্স কৰি লম আৰু ৰেডি হৈ গ'ল আলু তিল আৰু তিয়হৰ পিটিকা আৰু সানডেৰ আজি মোৰ বিশেষ ভেজ থালিখন ৰেডি হৈ গ'ল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো যদি আপোনালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব